আজি আপোনালোকক ক'ম যে এক বছৰ মই কিয় ভিডিঅ' দিয়া নাছিলোঁ। তো আজিৰ কাহিনীটো ষ্টাৰ্ট কৰাৰ আগতে অলপ কাম কৰি লওঁ। কাম মানে মেইন কেছ হৈছে মাহঁত আহিব আজি মোৰ ৰুমলৈ। তো ৰুমটো অকণ চাফা কৰোঁ, অৱস্থা বহুত বেয়া হৈ আছে, ৰুমটো অকণ চাফা কৰোঁ। দেন মাহঁতক আনিব যাওঁ, পল্টন বজাৰলৈকে আহিব কাৰণ ট্ৰেইন চলি আছে। তাৰপিছত আহি কেছটো কৈ আছোঁ যে এক বছৰ ক'ত আছিল। তো মোৰ এই কেছটো সেইসকলে ৰিলেট কৰিব পাৰিব যোনসকল ৰুমত থাকে আৰু হঠাতে ঘৰৰ মানুহ আহি যায়। তো যাৰ অৱস্থা দেখিছেতো এইটো কেছ হৈছে পইচা অভাৱ যাৰ কিনিবলৈ। তো হৈ গ'ল কাম চাম। এতিয়া হৈছে মেইন কথাটো বা মেইন টপিকটো ভিডিঅ'টো যে এক বছৰ ক'ত আছিলোঁ। তো যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই তো ৰ'ব, তাৰ আগতে যিহেতু এইটো ভ্লগিং চেনেল হয় অলপ বেকগ্ৰাউণ্ডটো অলপ চেঞ্জ কৰিব লাগে। কিন্তু মোৰ তাত কোনো ধৰণৰ এনেকুৱা ইকুইপমেণ্টছ নাই বা ইমান দামী ছেটআপ নাই যে মই বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিম। কিন্তু এটা কাম কৰিব পাৰোঁ মই। তো কেনেকুৱা পাইছে? এইটোৱে হৈছে এডিটিঙৰ পাৱাৰ। চেঞ্জ একো হোৱা নাই, বাট অলপ হ'লেও কিবা এটা আপোনালোকে ভাল পাইছে হয়। এতিয়া ভাতক আনিব যাওঁ। तो स्टेशन আহিছোঁ যেতিয়া এটা स्पेशल वीडियो लोआ जाओ। कराची से बहुत लोग ईद मनाने के लिए गुवाहाटी आ रहा है। তো এতিয়া মেইন টপিকত আহি যাওঁ বা মেইন কাহিনীত আহি যাওঁ, কাৰণ এইখিনি বহুত অফ টপিক গুচি গ'লোঁ। এইখিনি অফ টপিক বহুত গুচি গ'লোঁ। তো ডাইৰেক্টলি মই এতিয়া টপিকত আহি যাওঁ বা মেইন ষ্টৰিটোত আহি যাওঁ যে এক বছৰ কিয় নাছিলোঁ। তো চিম্পলি এক বছৰ বুলি ক'বলৈ গ'লে যদি আপুনি মোৰ লাষ্ট ভিডিঅ' চাই যে মই কেতিয়া আপলোড কৰিছিলোঁ, সেইটো প্ৰায় এক বছৰমান আগতে আপলোড কৰিছিলোঁ বা 8-9 মাহ আগতে আপলোড কৰিছিলোঁ। প্ৰায় ক'ব গ'লে এক বছৰ। কালি ভিডিঅ'টোৰ কথা কোৱা নাই, তাৰ আগৰ। তো এই এক বছৰ মই আচলতে কিছুমান বস্তুৰ কাৰণে ৰখি দিয়াৰ নিচিনা হৈ গ'ল। কিছুমান বস্তু বুলি ক'বলৈ গ'লে কেমেৰা, মানে যেতিয়া মই ভ্লগিং চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ দেন 4-5টা মই ভিডিঅ' দিলোঁ বাৰু, সেইটো প্ৰব্লেম নাই। দেন মই মানে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে অলপ ভ্লগিংটো বেলেগ টাইপ হ'ব, যাতে এনেকুৱা লাগিব আপুনি এখন ফিল্ম চাই আছে। মইতো ভাবিছোঁ আচলতে এতিয়ালৈকে কৰা নাইকে তেনেকুৱা, জাষ্ট তেনেকৈ ভাবি থৈছিলোঁ। তো যেতিয়া মই 4-5টা ভ্লগ কৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে নাই, বস্তুকেইটা লৈ লোৱা যাওক, দেন মই ভালকৈ একেবাৰে ষ্টাৰ্ট কৰিম। তো যেতিয়া কোনোবা এটা আমি যেতিয়া কিবা এটা ষ্টাৰ্ট কৰোঁ আমি তেনেকৈ ভাবোঁ যে এইখিনি বস্তু হ'লে ষ্টাৰ্ট কৰিব পাৰিম। তো এটা তেনেকুৱা টাইপৰ মোৰ হৈছিলে। তো মই মানে মেইন মোক লগা হৈছিলে কেমেৰা, কাৰণ মোৰ কেমেৰা নাছিলে। এতিয়া বহুতে কয় ভাই আগৰ ভিডিঅ'কেইটা কেমেৰা দি বনাইছোঁ, কেমেৰা দি বনাই থাকিব পাৰিলি হয়। তো সেইটো নহয়, সেইকেইটা ভিডিঅ' মই মোবাইল দি বনাইছিলোঁ। আৰু মানে কি হয়, আপুনি যিমানেই কষ্ট নকৰক কিয় কিছুমান এনেকুৱা ফুটেজ থাকে যোনখিনি ফুটেজ আপুনি মোবাইল দি কেমেৰা আৰু মোবাইলৰ বহুত ডিফাৰেঞ্চ আহিছে বা মোবাইল সেইখিনি ল'ব নোৱাৰে। তো সেইকাৰণে মই ভাবিলোঁ যে কেমেৰা লৈ লোৱা যাওক, কেমেৰাটো লৈ লওঁ দেন ষ্টাৰ্ট কৰিম। কেমেৰা বাহিৰে আৰু বহুত বস্তু লগা হৈ আছিলে, কেমেৰা, ড্ৰোন, গোপ্ৰ, তাৰপিছতে গিম্বল, এনেকুৱা বহুত বস্তু আছিলে। কিন্তু সকলোখিনিতো ল'ব নোৱাৰোঁ ন। তো ফাৰ্ষ্ট ভাবিছিলোঁ যে কেমেৰাটো লৈ লওঁ
দেন লাহে লাহে বস্তুখিনি ল'ম এতিয়া সেই কেমেৰাটোৰ কাৰণে মই প্ৰায় ক'ব গ'লে মানে 1 বছৰ নাছিলোঁ বাকী কেমেৰা ল'ব পাৰিলোঁ নে নোৱাৰিলোঁ সেইটো মই আপোনালোকক নেক্সটৰ ভিডিঅ'ত ক'ম যে কি কেমেৰা ল'লোঁ বা ল'ব পাৰিলোঁ নে নোৱাৰিলোঁ বা কেমেৰা ল'বৰ কাৰণে কি কৰিলোঁ কাৰণ 1 বছৰটো অকল ভাবি থাকিলে নহ'ব ন তো কেনেকৈ গ'ল মোৰ 1 বছৰটো সেইটো নেক্সটত ক'ম কাৰণ সকলো কাহিনী যদি মই এটা ভিডিঅ'তে কৈ দিওঁ অভাৱ হৈ যাব মোৰ কাহিনী কণ্টেণ্টৰ তো নেক্সট ভিডিঅ'ত ক'ম বাকী এইটোৱে কাহিনী খতম হৈ গ'ল আৰু কিমান কাহিনী ক'ম আৰু মই ইমান কাহিনী কোৱা মানুহ নহয়ও তো এইটোৱে আছিলে ভিডিঅ' খতম টাটা বাই বাই গুড বাই নেক্সট ভিডিঅ'ত লগ পাম তাত চাব যে মই কি কৰিলোঁ কেমেৰাৰ কাৰণে ল'লোঁ নে নল'লোঁ এটা চিক্ৰেট থাকক ভাই কেমেৰা ল'লোঁ নে নল'লোঁ আৰু এতিয়া ভিডিঅ'কেইটা মই কিহেদি কৰি আছোঁ সেইটো মই নেক্সট ভিডিঅ'ত কৈ দিম আৰু বাকী লগ পাম বাই